নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ফ্ৰেছ ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত পঢ়ি আছে তেওঁলোকৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব আৰু এই ভিডিঅ'টোত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিবলৈ মই চেষ্টা কৰিম আপোনালোকৰ বহুতে প্ৰশ্ন কিছুমান সুধিছিলে আৰু সেই সমস্যাসমূহৰ কিছুমান উত্তৰ দিবলৈ চেষ্টা কৰিম চাওক প্ৰথম খবৰটো বা প্ৰথম কথাটো হ'ল যে আজি এটা খবৰ পালোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট www.guwahati.ac.in যিটো ৱেবছাইট অফিচিয়েল গুৱাহাটী ইউনিভাৰ্চিটিৰ চ' সেইটো ৱেবছাইট হেক হোৱা বুলি এটা খবৰ ওলাইছিলে আৰু যিসকলে হেক কৰিছে তেওঁলোকে সেই ৱেবছাইটটোত কিছুমান কথা লিখি দিছে মানে কিছুমান কথা লিখিছে এক্সাম কেঞ্চেল কৰিব লাগে বা এক্সাম ফিজটো ল'ব নালাগে গুৱাহাটী ইউনিভাৰ্চিটিয়ে চ' তেনেধৰণৰ কিছুমান কথা লিখিছে বুলি মানে খবৰটো পাইছোঁ গতিকে সেইটো কথা কিমান দূৰ সঁচা সেইটো নাজানো কাৰণ স্ক্ৰীনশ্বট এটাহে দেখিবলৈ পাইছোঁ মই নিজে ৱেবছাইটটো সেই সময়ত খুলি বা গম পোৱা নাছিলোঁ সেই সময়ত হেক হোৱা বুলি পিছতহে গম পালোঁ আৰু যিসকলে ৱেবছাইটত তেনেধৰণৰ পাইছে তেন্তে ৱেবছাইটটো যদি তেনেধৰণৰ পাইছিলে তেন্তে কমেণ্ট কৰি জনাব যদি আপোনালোকে ৱেবছাইটটো হেক হোৱাটো দেখিছিলে আৰু গতিকে তাত লিখিছিলে যে এক্সাম ফিজ ল'ব নালাগে আৰু এক্সাম পাতিব নালাগে তেনেধৰণৰ কথা লিখিছে যিসকলে হেক কৰিছিলে ৱেবছাইটটোত আৰু এতিয়া বৰ্তমান ৱেবছাইটটো সম্পূৰ্ণৰূপে ছিকিউৰ কৰা হৈছে আৰু ৱেবছাইটটো ৰিকভাৰ কৰা হৈছে মানে ৱেবছাইটটো এতিয়া হেকাৰৰ পৰা বচাই কিনে সম্পূৰ্ণৰূপে ছিকিউৰ কৰা হৈছে বুলি এটা তলত জনাইছে এইটো লিখি দিছে যে দ্য ৱেবছাইট হেজ নাও বিন ৰিকভাৰ্ড গতিকে কোনো ধৰণৰ শংকাৰ কাৰণ নাই আপোনালোকে বহুতে মানে কৈ আছিলে যে এক্সাম ফৰ্ম ফিল আপ আমি কৰোঁ নে নাই কাৰণ গুৱাহাটী ইউনিভাৰ্চিটিত এখন ৱেবছাইটটো হেক হৈছে গতিকে ৱেবছাইটটো বৰ্তমান ছিকিউৰ কৰা হৈছে আৰু সেইটো ৱেবছাইটত এক্সাম ফৰ্ম ফিল আপ কৰা হোৱা নাছিলে যিটো guwahati.ac.in যিবিলাকে কৈছিলে যে ফৰ্ম ফিল আপ কাৰণ GUportal.in-তে বেছিভাগে এক্সাম ফৰ্মবিলাক ছাবমিট কৰিছিলে গতিকে GUportal.in যিটো এটা অফিচিয়েল ৱেবছাইট সেইটো হেক হোৱা নাই তাৰ পৰিৱৰ্তে কোনটো হেক হৈছিলে বুলি কৈছে www.guwahati.ac.in গতিকে কোনো ধৰণৰ প্ৰব্লেম থাকিব নালাগে কাৰণ GUportal আৰু guwahati.ac.in এই দুটা ৱেবছাইট বেলেগ বেলেগ গতিকে আপোনালোকে কৰিব পাৰে ফৰ্ম ফিল আপ কোনো ধৰণৰ প্ৰব্লেম নাই তাৰপিছত কৈছে যে তাৰপিছত মানে বহুত কিছুমানে প্ৰশ্ন কৰিছে যে এক্সাম হ'বনে নাই সেইটো এতিয়াও ইউনিভাৰ্চিটি একো খোলাখুলিকৈ একো কোৱা নাই UGCয়ে কৈ আছিলে যে এক্সাম ছেকেণ্ড ছেমিষ্টাৰ ফ'ৰ্থ ছেমিষ্টাৰৰ পাতিব নালাগে বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰৰ পাতিব নালাগে কিন্তু মানে তেওঁলোকে এটা মানে চিন্তাহে কৰিছে যে এনেকুৱা পৰিস্থিতি যদি আৰু বিষম হৈ গৈ থাকে তেনেহ'লে এক্সাম পাতিব নালাগে কিন্তু এইটো কোৱা নাই যে সিদ্ধান্ত দি দিয়া নাই যে এক্সাম পাতিবই নালাগে বুলি গতিকে পাতা চান্স একদমেই কম আছে এক্সাম পাতা চান্স একদমেই কম আছে কিন্তু পাতা চান্সটো আছে গতিকে 90% এক্সাম পাতিব নালাগে আৰু 10%টো এক্সাম পাতা চান্স আছে গতিকে ইউনিভাৰ্চিটিয়ে নিশ্চয় অতি কম দিনৰ ভিতৰতে আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিয়ে জনাব আৰু UGCয়ে নিশ্চয় জনাব আমাক তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিয়ে নিশ্চয়কৈ আমাক জনাব যে এক্সাম হ'বনে নাই ফাইনেলকৈ কিন্তু এতিয়া বৰ্তমান পৰিস্থিতি চাই এক্সাম নোহোৱাৰ চান্সেই বেছি তাৰপিছত বহুতে কমেণ্ট কৰি আছিলে যে যিটো গুৱাহাটী ইউনিভাৰ্চিটি GUportal.in তাত মানে কি লগ ইন হোৱা নাই বুলি কৈছিলে ইউজাৰ ID আৰু পাছৱৰ্ড দিয়াৰ পিছত লগ ইন হোৱা নাই বুলি কৈছিলে গতিকে সেই সন্দৰ্ভত মই ক'ব বিচাৰোঁ যে মোৰ এজন বন্ধুৱে তেওঁ কৈছে যে তেওঁৰ ৱেব পৰ্টেলটোত লগ ইন হোৱা নাই এক্সাম ফৰ্ম ফিল আপ কৰিব পৰা নাই একদম ইউজাৰ ID যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড যিটো ডেট অফ বাৰ্থ হয় সেইটো দিয়াৰ নিজৰ যিটো আচল মানে একো ভুল নোহোৱাকৈ দিয়াৰ পিছতো লগ ইন হোৱা নাই বুলি কৈছিলে গতিকে বহুতৰে হোৱা নাই লগ ইন এই সন্দৰ্ভত ক'ব বিচাৰোঁ যে টেকনিকেল প্ৰব্লেম কিছুমান হৈ আছিলে চাগে ৱেবছাইটটোত কিছুমান টেকনিকেল ইছ্যু আছিলে কিছুমান টেকনিকেল প্ৰব্লেম হৈ থাকিব পাৰে কাৰণ লকডাউনো চলি আছে এক্সাম ফৰ্ম ফিল আপ যিটো লিংক খুলি দিছে হয়তো কিছুমান টেকনিকেল প্ৰব্লেম চলি আছে মোৰ ভাৱ গতিকে সেইবাবে লগ ইন হোৱা নাই আৰু লগ ইনৰ মানে পাছৱৰ্ডটোৰ ডেট অফ বাৰ্থৰ সলনি আৰু এটা অপশ্যন আছিলে যে লগ ইন উইথ OTP মোবাইলত এটা OTP যায় যিটো ৰেজিষ্টাৰ হৈ থাকে ৱেবছাইটৰ লগত ফৰ্ম ফিল আপ কৰোঁতে যিটো আপোনালোকে মোবাইল নাম্বাৰ দিছিলে তাত এটা OTPৰ জৰিয়তেও তাত OTP এটা যাব আৰু সেই OTPটোৰ জৰিয়তে আপুনি লগ ইন কৰিব পাৰিছিল কিন্তু যোৱাকালি আৰু আজি প্ৰায় আজিও মানে OTPটো অহা নাছিলে বহুতৰে কিন্তু মই গম পালোঁ মোৰ বন্ধু এজনৰ পৰা যে OTP আহিছে আজি বোলে আৰু সি লগ ইন কৰিব পাৰিছে আৰু এক্সাম ফৰ্ম ফিল আপ কৰিব পাৰিছে গতিকে আপোনালোকে যদি পাছৱৰ্ডেৰে যদি লগ ইন হোৱা নাই তেনেহ'লে এবাৰ ট্ৰাই কৰি চাওক লগ ইন উইথ OTP সেই অপশ্যনটোৰে আপোনালোকে লগ ইন কৰিবলৈ ট্ৰাই কৰি চাওক গতিকে আৰু কমিউনিটি টেবত মই এটা পোষ্ট দিছিলোঁ যে আপোনালোকে এক্সাম হোৱাটো বিচাৰে নে সকলোকে ধৰক পাছ কৰাই দিয়াটো বিচাৰে তেন্তে
আপোনালোকে নিজৰ মতামতটো দাঙি ধৰক আৰু কেইজনমান বহুতে মানে এক্সাম আগৰ চেমৰ ৰিজাল্ট চাই পাছ কৰাই দিয়াটো বিচাৰিছিল যিটো ইউটিউব কমিউনিটিত এটা পষ্ট দিছিলোঁ সেইটোৰ কথা যে বহুতে বিচাৰে যে এক্সাম আগৰ চেমৰ ৰিজাল্ট চাই পাছ কৰাই দিয়াটো বিচাৰে গতিকে এতিয়া ইউনিভাৰ্চিটিয়ে কি কৰে সেইটো এতিয়া ইউনিভাৰ্চিটিৰ ওপৰত দেখা যাব যে ইউনিভাৰ্চিটিয়ে কি অপশ্যন দিছে কি অপশ্যন ইউনিভাৰ্চিটি আমাক দিয়ে যে এক্সাম এনেই পাছ কৰাই দিব নে আমাৰ এক্সামটো ল'ব গতিকে সেইটো এতিয়া ইউনিভাৰ্চিটিৰ ওপৰত দেখা যাব গতিকে ধন্যবাদ এইকেইটা প্ৰশ্নৰ উত্তৰ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ মই আৰু সবিশেষ জনাই থাকিম আগন্তুক ভিডিঅ'বোৰত আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা আৰু ন'টিফিকেশ্যন আহি থাকিব মই আপোনালোকক জনাই থাকিম আপোনালোকে একদম টেনশ্যন নল'ব আৰু যিটো ৱেবছাইট হেক হোৱাৰ কথা ক'লোঁ আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰে কাৰণ ৱেবছাইট যিটো হেক হোৱা বুলি কৈছে সেইটো বেলেগ ৱেবছাইট আৰু যিটোত এক্সাম ফৰ্ম ফিল আপ চলি আছে সেইটো GUportal.in সেইটো এটা বেলেগ সেইটো একদম চিকিউৰ ৱেবছাইট হয় গুৱাহাটী ইউনিভাৰ্চিটিত একদম অফিচিয়েল নাম্বাৰ 1 ৱেবছাইট বুলি ক'ব পাৰি গতিকে আপোনালোকে কৰিব পাৰে এক্সাম ফৰ্ম ফিল আপ যদি আপোনালোকে কাৰণ আৰু বৰ্তমান সময়ত লাষ্ট ডেট দিয়া নাই এক্সাম ফৰ্ম ফিল আপৰ লাষ্ট ডেট দিয়া নাই আপোনালোকে দুদিনমান পিছত কৰিলেও কোনো কথা নাই লাষ্ট ডেট ইউনিভাৰ্চিটিৰ ফালৰ পৰা এতিয়াও জনোৱা হোৱা নাই ঠিক আছে ধন্যবাদ আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে আৰু যিসকল নতুন আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে ন'টিফিকেশ্যন পাই যায় মই ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে যাতে ফটাফট চাব পাৰে সেই ভিডিঅ'টো আৰু কিছু উপকৃত হ'ব পাৰে তাৰ বাবে আৰু লাইক এটা কৰি দিব যদি ভাল পাইছে শ্বেয়াৰ এটা কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱী বা আপোনালোকৰ কলেজ গ্ৰুপ কিবা যদি আছে কোনোবা লগৰ ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত পঢ়ি থকা তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব পাৰে ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব তাৰ বাবে অনুৰোধ জনালোঁ আৰু কিবা যদি আশা থাকে কিবা যদি আৰু বুজি পোৱা নাই তেনেহ'লে আৰু কিবা সুধিবলগীয়া থাকিলে মই যদি কিবা উত্তৰ দিব পাৰোঁ তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ